उदालगुरि दनस्रि हाग्रा बिफाना आसाम माला बिथांखिनि गेजेरजों बिफां गायनायखौ जागायबाय। उदालगुरि जिल्लानि दनस्रि हाग्रा डिभिजनाव गोग्लैनाय दलगावनिफ्राय कफासिम थांनाय लामाखौ आसाम माला बिथांखिनि जोहै बिफां गायनायबो मोनसे बिटिआर हाग्रा बिफाननिफ्राय 22,22,000 रां सेंसन जादोंमोन आरो बे हाबाफारियाव जागायदोंमोन वार्ग डिएफअ एनके बड'लेण्डनि समाव आरो आथिखालाव बिथाङा आजिरा मोनबाय। बाथ्राया बेसोदि साननैसो सिगां वार्ग डिएफअ एनके बड'लेण्ड बिथाङा गासैबो रांखौ दिहुनजोबनाय खौराङाबो फोसावजायो। बिफांखौ गायालासे गासैबो रांखौ दिहुननानै खामानि मावैखौ लानानै ओनसोलनि सुबुंफोरा सोंखारिनायखौ नुनो मोननाय जायो आरो बेनि उनाव उदालगुरि दनस्रि हाग्रा बिफाना फोरमायोदि आसाम मालानि जाहै लामा बानायनाया आबुङै जायैलाय बिफांफोरखौ गायनाय जायाखैमोन आरो गुबुन जायगायाव बे बिफां गायनाय फुलि गायफिननो थाखाय बिफां फुलि साखाफारा खालामना दोनखानाय जादोंमोन होननानै बेखौ नोजोर बोनानै दिनैनिफ्राय उदालगुरि दनस्रि हाग्रा बिफाना बिफां गायनायखौ जागायो। এতিয়া আসাম মালা যেটো স্কিমৰ গছ কটা আৰু গছ ৰোপণ কৰা এইটো এৰিয়া আছিলে স্কিম আছিলে সেইটো আমি ডিএফঅ'ৰ নিৰ্দেশ মৰ্মে আমি ইতিমধ্যে আমাৰ গছ কাটা হ'ল কাটি কৰি আমি লট বনাই বিক্ৰী হ'ল আমাৰ লট অকশ্যন হ'ল। তাৰপিছত বাকী যিখিনি প্লেণ্টেশ্যনৰ কামটো হ'ল আপোনাৰ ইয়াতে যে গছ কাটি যে ইয়াতে লগাব লাগে হা কি নহয় সেইটোৱে এইটো আছিলে আপোনাৰ কি আছিলে এইটো আমাক ডিএফঅ ছাৰে কৈছে পইচা দিয়াৰ সময়তে কম্পেনচেটৰী এফৰেষ্টেশ্যন স্কিম সেইমতে আমি তাৰমানে গছ কাটিছোঁ আমি লগে লগে বেলেগ ছাইডত লগাব লাগে ৰোড ছাইড বা যিকোনো গভলেণ্ডত যিহেতু ইয়াত গছ কাটা হ'ল এইখিনি ফিল আপ কৰিব লগা হয়। সেইমতে আমাক ডিএফঅ ছাৰে আমাক দিলে নাৰ্চাৰী দিলে ইয়াত নাৰ্চাৰী যিহেতু নাৰ্চাৰী কৰাৰ জেগা নাই ভৈৰৱকুণ্ড টংলা নাৰ্চাৰীৰ দিলে প্লেণ্টেশ্যনৰ কাৰণে এইফালে এই ওৰাঙৰ পৰা চিকাৰীডাঙালৈকে দিলে ইফালে আপোনাৰ ওদালগুৰিৰ পৰা টংলা ৰাস্তাত দিলে পানীৰ ৰাস্তাত দিলে তাৰপিছত ইফালে আপোনাৰ বৰ্ণগাঁও ৰাস্তাত দিলে টংলাৰ সিফালে আকৌ ভিতৰত এই কি বুলি কয় গোসাঁইঘাট বুলি মানে সেইবিলাকত লগাব দিছে। তেওঁ নিৰ্দেশ মৰ্মে আমি সেইখিনি কমপ্লিট কৰি দিলোঁ। হয় বেলেগ ঠাইত ইউটিলাইজ কৰা হৈছে গছ কটা হৈছে হয় ৰোপণ কৰাৰ প্ৰয়োজন নাই বুলি নকওঁ যিহেতু গছ কটা হৈছে সেইখিনি আমি লগে লগে ফিল আপ কৰিব লাগে যিটো আমাৰ স্কিম মতে। আজি ৰোপণ কৰিলে আমাৰ তাৰমানে কি বুলি কয় আমাৰ ডিএফঅ নিৰ্দেশ মৰ্মে তেওঁ ক'লে মানে যিহেতু ৰাস্তাটো হোৱা নাই তথাপিও আমাৰ মানে গছ কেইটামান লগাই দিয়ক। নাই আমি কেলেংকাৰীৰ কথা ক'ব যোৱা নাই যিহেতু আমাক মানে ডিএফঅ'ই ক'লে আপোনালোকে এনেকৈ হৈছে আগৰ এনকে বৰদলৈ ছাৰে এনেকৈ কৰিলে বোলে এই কেলেংকাৰীৰ কথা ক'লে গতিকে আপোনালোকৰ এই স্কিম ৱাইজত আপোনাৰ কি কাম কৰিলে সেইমতে আপোনালোকে কৰক। তেওঁ যিটো আমাক নিৰ্দেশ দিলে নিৰ্দেশ মৰ্মে আমি গোটেই কৰিছোঁ তথাপিও আমাৰ বৰ্তমান ডিএফঅ ছাৰে ক'লে আপোনালোকে পুলি লগাই দিয়ক। আমি সেইবিলাক কেলেংকাৰীৰ কথা আমি ক'ব নাযাওঁ বা সেই তাৰ এগেইনষ্টত আমি সেই পইচা দি লগাইছোঁ নকওঁ কিন্তু ডিএফঅ ছাৰৰ নিৰ্দেশ মৰ্মে আমি পুলিটো আজি লগাইছোঁ। গছ এতিয়া 65 পৰা 68 সেনেকৈ হ'ব তেতিয়াহ'লে ইফালে গৰাঘাটটো এই কপাটি ব্ৰিজ এতিয়া কিমান পুলি মানে কেইটা খাই আমি ইমানটা লগাব লাগে বুলি আমাৰ কোনো যিমানটা আমাৰ হেৰি নমছমতে যিমানটা হয় সেইমতে লগাই দিম আৰু আমি ব্লেংক এৰিয়াবিলাক আমি লগাই দিম আমাৰ ছাইডটোত। দেখা গৈছে যে ৰাস্তাৰ যে অসম মালা ৰাস্তা এক চাইডেতে যি ৰোৱা হৈছে এতিয়া মই জনাত তাৰমানে আমি ধৰ এইটো পৰে ন দক্ষিণ ছাইডটো আমাৰ বিটিডি পৰে আৰু উত্তৰ ছাইডটো ইয়াত পৰে ষ্টেটত পৰে দৰঙত পৰে গতিকে আমাৰ যিখিনি আমাৰ অপাৰেশ্যন হৈছে তিনিবাৰ অপাৰেশ্যন হৈছে সেই এৰিয়াটো আমাৰ দক্ষিণ ছাইডটো সেইকাৰণে আমি সেইটো ছাইড অপাৰেশ্যন কৰা যিহেতু আমি সেইটো ছাইডত আমি কৰিব নোৱাৰোঁ। ইয়াতে আছে আপোনাৰ এই বহেৰা আছে কৃষ্ণচূড়া ৰাধাচূড়া শিলিখা আমলখি অৰ্জুন জাম সেইবিলাক লগা হৈছে আৰু